জীৱন সকলোৰে বাবে জীৱনৰ সংজ্ঞা হয়তো বেলেগ বেলেগ। মোৰ বাবে জীৱনটো হৈছে পৃথিৱী নামৰ সেই নাটঘৰটো মঞ্চস্থ কৰা জীৱন এখন পূৰ্ণাংগ নাটক। আৰু আমিবোৰ একোজন তাৰ দক্ষ অভিনেতা অভিনেত্ৰী। কোনোবাই সুখী হোৱাৰ অভিনয় কৰোঁ আৰু কোনোবাই হয়তো দুখী হোৱাৰ। কি যে অদ্ভুত এই জীৱন নামৰ নাটকখন, যাৰ আৰম্ভণি মাতৃগৰ্ভ আৰু সামৰণি হৈ পৰে মৃত্যু। আৰু ভগৱান আল্লাহ যীশু তেওঁলোক আমাৰ পৰিচালক। জীৱনটো সঁচাকৈ এখন বিশাল আকাশৰ দৰে। জীৱনটো পোহৰ কৰাৰ লক্ষ্যৰে আন্ধাৰ বিনাশী আমি আগবাঢ়িবই লাগিব। যিদৰে প্ৰতিটো ৰাতিৰ পাছত ৰাতিপুৱালৈ আমি অপেক্ষা কৰোঁ, ঠিক সেইদৰে অবিৰত কাম আৰু প্ৰচেষ্টাৰে আমাৰ সফলতাই আমালৈ বাট চায়। আৰু এদিন জীৱন নামৰ এই নাটকখনত আমিবোৰ হৈ পৰোঁ শ্ৰেষ্ঠ অভিনেতা অভিনেত্ৰী। জীৱন সঁচাকৈ এটা অদ্ভুত শব্দ নহয়নে? যিদৰে সমাজে ধনী দুখীয়াক ভেদাভেদ কৰে, ঠিক সেইদৰে জীৱনেও ধনী দুখীয়াক দুভাগ কৰে। দুখীয়া শ্ৰেণীয়ে ফুটপাথত জীৱন যাপন কৰে আৰু ধনীসকলে আজি যদি এখন জেগাত কালি আনখন জেগাত জীৱন যাপন কৰাৰ সপোন দেখে। হয়তো এয়াই জীৱন। উদাহৰণ বেলেগ বেলেগ, কিন্তু অৰ্থ একেই। জীৱনৰ লগত যুঁজিবই লাগিব, কেতিয়াও হাৰ নামানি সময়ৰ লগত আগবাঢ়ি যাবই লাগিব। আৰু জীৱনৰে বাট চোৱাত হয়তো আমি বহুত মানুহে লগ পাম, বহুতে আহিব আমাৰ জীৱনলৈ নায়ক নায়িকা হয়। কোনোবাই হয়তো হাঁহিব শিকোৱাব আৰু কোনোবাই হয়তো তাতেই ৰং চাব। কিন্তু তোমাৰ বাবে সেই হাতখন সদায় ৰৈ থাকিব, যিখন হাতে তোমাৰ লগত চিৰজীৱন চাহ হৈ লগত থাকিব শিকাব, খোজে খোজ মিলাব শিকাব। হয়তো সেয়াই চাগে প্ৰেম, আৰু জীৱনেও চাগে সেই সংজ্ঞাটো কেতিয়াও সলনি কৰিব নোৱাৰিব। সঁচাই সেউজীয়া অথচ বৰণহীন।